গুড মৰ্নিং এভৰিৱান, আপোনালোকক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া 5:30 বাজিছে আৰু আমি আজি শাওনৰ যিহেতু সোমবাৰ হয়, লাষ্ট সোমবাৰ হয়, তাৰ কাৰণে আমি শিৱ মন্দিৰ যাম। কাৰণ ইমান সোনকালে ওলাইছোঁ কাৰণ আমাৰ 10টাৰ পৰা ক্লাছ আছে, তো তাৰ কাৰণে সোনকালে ওলাই ৰেডি হৈছোঁ। আৰু ৱেডাৰটো এতিয়া পূৰা বৰষুণ দি আছে, ছাতি লৈ যাব লাগিব চাগে। এয়া চাওক, ৱেডাৰ বৰষুণ দি আছে পূৰা। মই আগতে ওলাই আমি দুজনী ৰেডি হৈ গ'লোঁ আগতে ওলাই। তাৰপিছত আইৰিছ আৰু গণেশ বাইদেউ ওলাই ৰেডি হৈ আছে, তো সিহঁতৰ কাৰণে আমি ৰখি আছোঁ বাহিৰত। সিহঁতি ওলাই আছে, তো এয়া সিহঁতি ওলাই আছে। গণেশ বাইদেউ গোলুমোলু হৈ তলত বহি আছে। তো ব্লগটো চাই থাকিব। 5:30 বাজিছেহে, তো তাৰ কাৰণে এয়া আণ্টিহঁতে গ্ৰিলৰ দৰ্জা খোলাই নাই। আমি সঁচাকৈ এয়া ছাতি লৈ যাবলগীয়া হৈছে। ঐ মই ভিজিছোঁ। এনেইতো মন্দিৰ 9টা মানতে যোৱা হয়, তো আজি ফাৰ্ষ্ট টাইম ইমান জল্দি আহিছোঁ। এয়া চাকি আৰু গাখীৰ কিনি লৈ ল'লোঁ। তো তাৰপিছতে আমি গৈ আছোঁ, সিহঁতি চাকি কিনি আছে। তলত এইটো গণেশ মন্দিৰ আছিলে, আমি সেয়া কৰিলোঁ। আৰু ইয়াতে লিংগ আছে, তো ইয়াত লিংগত চাকি জ্বলাইছে। তো তাৰপিছত ওপৰলৈ আমি গৈ আছোঁ। এতিয়া আমি গণেশ মন্দিৰ পালোঁ, তাৰপিছত ইয়াৰ ওপৰলৈ গ'লে শনি মন্দিৰ, তাৰপিছত আৰু কিবা শনি মন্দিৰ, হনুমান মন্দিৰ, আৰু একেবাৰে ওপৰত আছে শিৱ মন্দিৰ। একেবাৰে ওপৰত আছে শিৱ মন্দিৰ। আৰু কিমান দূৰ খোজ কাঢ়িব লাগে। এইটো দেখিছে, এইটো হৈছে শনি মন্দিৰ। পিছল হৈ আছে ন পানীত। এইখন আহি পিনে ভাগৰ লাগি যায়। আৰু আছেই দেখোন ইমান দূৰ আহিব। ওপৰলৈ উঠিব লাগে বহুত আচলতে। ঘূৰি আহিব আছে, তো এতিয়া ভাগৰ লাগিলে। খোজ কাঢ়িব পৰা নাই, দৌৰি দৌৰি আনিবলগীয়া হৈছে। ৰখি তোৰ কেজি কমিবা। নাই ঘামি অৱস্থা নাই। আৰু আধা ৰাস্তাতে সিহঁতি ক্লাছ যাবনে নাই ডিছকাছ কৰিছে। যাবিনে নাই? যাব লাগিব দেই আমি। সেয়া পাই গ'লোঁ শিৱ মন্দিৰ। এতিয়া আমি সেৱা কৰিলোঁ। আমি পূজা কৰি ওলালোঁ এতিয়া। মনটো কিমান শান্তি শান্তি লাগিছে। কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিছে। আহোঁতে জমিলে খালি আহোঁতে বন্দিতা অহাই নাই। আৰতি কৰা টাইমতে পাইছোঁহি, বাট গোটেইখিনি ভিডিঅ' কৰা নহ'ল কাৰণ পূজা কৰিছিলোঁ। এয়া হনুমান মন্দিৰ হয়।
তো এয়া আমি এতিয়া তললৈ গৈ আছোঁ আৰু এইটো চাওক ভিউটো ইয়াৰ পৰা ইমান ধুনীয়া ওপৰৰ পৰা আৰু ধুনীয়া আছিলে কিন্তু ওপৰত হেৰি গছ আছিলে ন ভিউটো দেখা নাপায় হনুমান মন্দিৰ পায় ওপৰত তো আমি নগ'লোঁ মন্দিৰৰ পৰা এতিয়া ওলালোঁ বা পুৰা বতাহ আহি আছে ভগৱানৰ আগত তুমি কি ক'লা বাইদেউ মুখখন যাচোন ফুলাই আছে কি হৈছে কিয় সংসা তাই কি ক'লা ভগৱানক কি ক'লা একো কৰা নাই কি একো সেৱা কৰিলোঁ অঁ আৰু তই কি ক'লি কি আও কি বুলি ক'লি গণপতি বাপ্পা মৌৰ্য কি ক'লা ক'লো আৰু কিবা ধেৰ গণেশে দেউতাকক ভালকৈ মানে সেৱা কৰি আহিছে শিৱ বাবাক তো কৈছে মাংস অকণ ডাঙৰ কিবা গাহৰি মাংস খাব পাম যে এনেকৈ কৈছে চাগে বহুত দিন খোৱা নাই গাহৰি অকণ যেন জল্দি খাব পাওঁ মোক গাহৰিটো জল্দি মোক গা বেয়া লাগিছে পূৰা হাৱা আহি আছে গণেশে বোলে তাই আকৌ চাকি কিনি আনিছে গণেশে চাকি কিনি আনিছে আৰু খোলা নাই এতিয়ালৈকে তলা মৰা আছে কিন্তু তাই বাহিৰতে চাকি দিব বোলে তাৰপৰা আনি আমাক এৰি থৈ গুচি গ'ল জুম কৰিব লাগিব এতিয়া এই তাত পালেগৈ এতিয়া ৰুমলৈ আহি পালোঁ আৰু এতিয়া ক্লাছ যাবলৈ হৈছে মুখ চুখ ধুইছোঁ আৰু এনেকেই ক্লাছ যাম মানে কাণফুলিযোৰ খুলিম আৰু তো এতিয়া ক্লাছ যাম আৰু ভিডিঅ'টো ভাল লাগিলে চাব আৰু লংকেশ্বৰ মন্দিৰ যাব বহুত ধুনীয়া হয় আৰু এতিয়া বাই বাই